নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিহেতু এতিয়া ৰাস চলি আছে, আমিও সেয়েহে ৰাসলৈ বুলি আছোঁ। আৰু আমাৰ ৰাস অনুষ্ঠিত হয় কানুগাঁও ৰাস মঞ্চত, আৰু এইবাৰ আহিছে প্ৰিয়ম পল্লবী বাইদেউ। সেয়েহে এপাক চাওঁ বুলি ওলাইছোঁ। ব'লক গৈ দেখাই আছোঁ। গৈ আছোঁ এয়া আমি পালোহি বকলাই। আৰু বেছি দূৰ নাই, 1 কিলোমিটাৰমান আছে। এতিয়া আমি আহি পালোঁ। এয়া দেখিছে এখন দোকান বজাৰ বহিছে, আৰু সেইটো আগত মঞ্চটো। এয়া চব এইবোৰ হৈছে দোকান বজাৰ, আৰু ইয়াত টিকেট চিষ্টেম আছে। এতিয়া কাউণ্টাৰত গৈ টিকেট কাটিম। প্ৰতিজ্ঞা পালিব পাৰি মানে নিসজ্জীৱ সন্তানৰ স্নেহ পাৰি মানে স্থিৰ নেত্ৰে চাব চিন্তাশীল নিঃসন্তানৰ প্ৰতিজ্ঞা মোৰ অচলত সাক্ষী আছে চন্দ্ৰসূৰ্য, সাক্ষী আছে আকাশ, সাক্ষী আছে বতাহ, সাক্ষী আছে তৰু তৃণ, পশু পক্ষী জগত। যুৱৰাজ যুৱৰাজ, তথাপিতো যদি হয় শংকা, আছে তোমাৰ খোলা তৰোৱাল আৰু যত সৈন্যগণ।
খ্যাতিমান অল্প যুৱৰাজ সঁচাকৈয়ে ভাগ্যৱান অতিকে। কওক দেৱৰ্ষি, কিবা প্ৰয়োজনে অবেশীনে মৰ্ত্যত কিবা প্ৰয়োজন সাধু আপোনাৰ? প্ৰয়োজনতেই প্ৰৱেশিছোঁ। এই দ্ৰব্য বাণীয়ে দ্ৰব্যকী অস্ত তপমৃত্যু ভয়। কিন্তু